পৰম শ্ৰদ্ধাভাজন দৰ্শকবৃন্দ, বহুত দিনৰ মূৰত সবেশ্বৰ বৰা লখিমপুৰ জিলাৰ বালিপুখুৰী অঞ্চলৰ তেখেতে বহুত অঞ্চলত বিভিন্ন প্ৰকাৰৰ কৌতুক অভিনয় কৰি সমাদৰ লাভ কৰিছে। আজি আমাৰ চেনেলত পাই তেওঁক আমি অতিশয় আনন্দিত হৈছোঁ। তেওঁক পাই আমি সমূহ দৰ্শকে আনন্দ হৈছে। গতিকে তেখেতক মই বাবুল শইকীয়াই এখন চেলেং এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। এতিয়া বিভিন্ন অঞ্চলত খলকনি যোগোৱা শ্ৰী সৰ্বেশ্বৰ বৰা ডাঙৰীয়াক কেইটামান কৌতুক আমাৰ মাজত কৈ আনন্দ দিব বুলি আশা কৰিম। নমস্কাৰ। আপোনালোকে আমাৰ বাবুল শইকীয়াৰ ডাঙৰীয়াৰ আমাৰ পৰিচয় দিছে, গতিকে আমি এতিয়া কৌতুক অভিনয় কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। নমস্কাৰ। এয়া গধলা আঞ্চলিক বাতৰি কৈছে ৰেডিঅ' হাতী বৰুৱাই কাকপানী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশখনৰ বিল খালৰ পুঠি মাছ খাই বহুতো পুৰুষ মহিলাই বাটে পথে পনীয়া খোজ কৰিবলৈ লৈছে। পুঠি মাছ খালে বুলিয়ে যে বাটে পথে পনীয়া খোজ কৰিব লাগে তেনে কথা নহয়। তাৰ নিবাৰণৰ কাৰণে প্ৰথমতে আপুনি ফেনাইল দি পুকুৰটো ধুই দিয়ক। তাৰপিছত 1.5 লিটাৰমান পেট্ৰল ঢালি জ্বলাই দিয়ক। দেখিব যে আপোনাৰ পুকুৰটো শুকাই লাহে লাহে বীজাণুমুক্ত হৈ আহিছে। কালি গুৱাহাটীৰ পাণবজাৰত এটা বিহাৰীয়ে 3টা ভীমকল খাই ফলত তাৰ পিছফালৰ টিকনিডাল আগফালে দান খাই যায়। যোৱা ৰাতি লখিমপুৰ জিলাত ঘৈণীয়েকৰ লগত গিৰিয়েকৰ এখন থুলমূল কাজিয়া অৱস্থাত মনৰ বেজাল ঘৈণীয়েকে এটা বাল্টিঙত ফাঁচ লাগি মৰি যায়। তাৰ বাবে অৰুণাচলৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে এটা গভীৰ পিতলী পুখুৰীত প্ৰায় 16 দিনমান শোক প্ৰকাশ কৰে বুলি আমালৈ শেহতীয়াকৈ বাতৰি আহিছে। কালি জোনাইৰ পৰা গুৱাহাটীলৈ এখন ৰেলগাড়ী গৈ থকা অৱস্থাত বাটতে এজাক সম্ভৱত খুন্দা খাই ৰেলখন মাটিৰ বাগৰি পৰে। তাৰে 60জনমান লোক নিহত হয় আৰু 40জনমান লোক আহত হয়। আহত হোৱা লোকসকলক গুৱাহাটী এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। শেহতীয়াকৈ বাতৰি পোৱা মতে জনা গৈছে যাত্ৰীসকলে হেনো লাহে লাহে মানুহৰ ঠাইত গৰুৰ নিচিনা হাগিবলৈ লৈছে। পাকিস্তানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৈণীয়েকৰ ডেলিভাৰী কেছটো দিন আছিলে আঘোণৰ 12 তাৰিখে। দেশখনৰ মাজে সময়ে কিছু খৰাং বতৰ হৈ থকাৰ বাবে তেওঁ ঘৈণীয়েকৰ প্ৰসৱৰ দিনটো হুঁহকাই দিয়া হ'ল বহাগৰ 27 তাৰিখলৈ। কালি শ্বিলঙত ধাৰাসাৰে বৰষুণ পৰি প্ৰায় শ্বিলঙৰ টপা মানুহৰ মূৰবিলাক খলাবমা হৈ যায়। তাত শ্বিলং চৰকাৰে একোটাকৈ মীন মহল বনাবৰ বাবে জৰুৰীভাৱে আঁচনি হাতত লৈছে। আৰু যোৱা পৰহি নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে অকস্মাতে তেওঁৰ মন্ত্ৰীভাৱৰ পৰা পদত্যাগ কৰি পিঠিত এটা নিমখৰ বস্তা লৈ তেওঁ পুনৰ ঘৰমুৱা হয়। যাওঁতে তেওঁ বাটে বাটে এই বুলি কৈ যায় যে মাটি কিনিবা চুকে চুকি, গৰু কিনিবা গাই, ছোৱালী আনিবা পেটলা পেটলি, লোৱা সৰহকৈ পায়। এটা আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে উচিত কথা ক'লে গাভিনী গৰু জগিবই, ভাল ছোৱালী ভালে যায় আৰু বেয়া ছোৱালীহে পলাই যায়। আন এখন ৰেলগাড়ী নাহৰলগুনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত তাঁতিবাহাৰ ষ্টেচন নোপোৱাৰ আগত এটা পাঠা ছাগলীয়ে অঠালি পঠালি কৰাত পাঠাটো খুন্দিয়াই থৈ গুচি যায়। অসম আৰক্ষীয়ে যদিও সুৰক্ষা দিছে তথাপিতো পাঠাটো সুস্থ হৈ উঠা নাই। শেহতীয়াকৈ বাতৰি পোৱা মতে জনা গৈছে পাঠাটোৱে হেনো মুখেদি উশাহ ল'ব নোৱাৰি বৰ্তমান তেওঁ কুকুৰেদি উশাহ লৈ আছে। এতিয়া শুনক থ্ৰুতে কেইটামান নিয়োগ বাতৰি। মাজুলী এলেঙি সত্ৰত 4টা ভকতৰ পোচ খালী হৈছে। ভকতকেইজন ৰাতিপুৱা পানীত বুৰ মাৰি গা ধুব পৰা হ'ব লাগিব। লগতে তেওঁলোকে কোমল চাউল আৰু দৈ গাখীৰ খাব পৰা উপৰিও কোনোদিন মাইকী মানুহক চিকটা বাকৰা কৰা হ'ব নালাগিব।
লখিমপুৰ উইভিং চেণ্টাৰত এগৰাকী মহিলা বিচাৰিছে। মহিলাগৰাকী গা গঠন সম্পূৰ্ণ হাতী নিচিনা হ'ব লাগিব আৰু মূৰৰ ওপৰত প্ৰায় 42টামান বিহা উগনি থকা স্বত্তেও ওপৰৰ দাঁত দুটা প্ৰায় 12 ইঞ্চিমান ফাৰাক হ'ব লাগিব। বিশ্বনাথ চাৰিআলি প্ৰধান ডাকঘৰত 3জন ডাংবৰলা দৰকাৰ হৈছে। ডাংবৰলাকেইজন কমে আগত তেওঁলোকে 3জনীকে অনা হ'ব লাগিব আৰু তেওঁলোকৰ গাত কোনো ধৰণৰ খৰ খজুলি থাকিব নালাগিব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে গাত খৰ খজুলি থাকিলেও কিছু ৰেহাই দিয়া হ'ব। তেওঁলোকৰ সাক্ষাৎকাৰ হ'ব দুৰ্বাং নদী দলঙৰ তলত। উচ্চ খাপৰ লোক হ'লে ধুতি পাঞ্জাবী পিন্ধি যাব লাগিব আৰু অনুসূচিত জনজাতি হ'লে লেংটি মাৰি গ'লেও হ'ব। আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে আমি নিয়োগ বাতৰি সমাপ্ত কৰা হ'ল। নমস্কাৰ। এতিয়া শুনক থ্ৰুতে এতিয়া আমাৰ দুৰ্বাং পৰিয়াল ৰাইজৰ এটি কবিতা। তিনিবনীয়া জাতীয় পতাকা নীল আকাশত নাচে, উত্তৰে মিচিং দক্ষিণে চৈতন্য মাজত নুমল আছে। চিতাই পেটত দশম চক্ৰ ভৱ জিলিকি ৰয়, বিয়েন মাষ্টৰৰ কথাবোৰ কদাপি নহয় ক্ষয়। চক্ৰদেউৰী দুৰ্বাং নদীত আছিল কুঁৱাৰী, শহুৰেকৰ আগত উৰণি নলয় আজিকালি বোৱাৰী। কপিল হাজৰিকা পেটুৱা মানুহ বাইদেউৱে পাণ, ঘৈণীয়েকৰ নতুন ষ্টাইল ঢেঁকীত নাবানে ধান। ধন শৰ্মা টেঙৰ মানুহ কথাতে ওলাই বুদ্ধি, বীৰেন বৰাই বৰশীটো পাই বাঁহৰ মুহাত উঠি। সবেশ্বৰ বৰাই কেঁচাখন বেচে লাহে লাহে পৰে ক'লা, অমৃত শইকীয়া স্কুলৰ বাবে মগজ কৰিলে ঘোলা। বিষ্ণুদেৱ হাইস্কুল চাওঁতে চাওঁতে আধা বনোৱাকৈ ৰ'ল, মনৰ বেজাত প্ৰফুল্ল কমল থিতাতে ওলাই গ'ল। বালিপুখুৰী স্বাস্থ্য কেন্দ্ৰত বিচাৰিলে নাপায় পিল, ভীম বাহৈ ৰাইজৰ লগত অকণো নাহে মিল। দুৰ্বাং মেথাৰী নদীয়ে ভাঙিলে দেৱেন সময় ল'লে ঠিকা, বিল নাপায় লাহে লাহে ওলাইছে বেচেৰা টিকা। তুলসী ৰাজখোৱাই মাজে সময়ে কুঁহিয়াৰ খেতি কৰে, কমল নেওগে পুথি পঢ়ে মাজে মাজে। পুহি বাইতেক ভাত বনাবলৈ লাগে শুকান খৰি, চিতাই মাষ্টৰে পোকৰ ধুৱে থপক থপক কৰি। নমস্কাৰ। শুনি ভাল পাইছেনে? আগবাঢ়িম নে নাই? ৰাখিম। আগবাঢ়িম নে? আৰু দুটামান আগবাঢ়িম ধৰ। ধনটি ভাইটি লেঙেৰা মানুহ সকলোৱে জানে, বৃদ্ধ পেঞ্চনৰ চেকবিলাক গাঁৱলীয়া বেংকত ৰাখে। হিমলু দাইটি সপ্তাহত এপোৱা দালি লাগে, প্ৰেমেশ্বৰ দাইটিয়ে ৰঙালাও খাই পেলপেলীয়া হাগে। বহুত সময় হ'ল ৰাইজ, বহুত সময় হ'ল, বেছি পদ্য নপঢ়োঁ আৰু সময় অতিক্ৰম হ'ল।